हेलो गाइस, वेलकम बैक टू आवर यूट्यूब चैनल। जी आको এটা নতুন ভিডিও লৈ আহিছো আপোনালোকলৈ। আশা কৰো আপোনালোক সকলোৱে যাতে মৰম দিব। তেনেহলে বলক আজি ভিডিওটো স্টাৰ্ট কৰো। গাইস আমি এতিয়া অলপ ফুৰিবলৈ আহিছো পোৱালিটোক লৈ ৰাস্তা পিনে, আৰু আপোনালোকে যায় না কবচোন গধূলি পৰত ফুৰিবলৈ। আৰু গাইস ৰাতিপুৱাৰ পৰা ভিডিও বনাম বুলি ভাবিছিলো, যিহে ৰ'দ দিছে সেইবাবে নবনালো, বহুত গৰম পৰিছে বাবে বনামগৈ। এতিয়াহে ভিডিওটো স্টাৰ্ট কৰিব পাৰিছো। গাইস এতিয়া পোৱালিটোক থৈ আহিলো, আমি যাওঁ এতিয়া ঢেকীয়া বুটলিবলৈ। পোৱালিজনীয়ে মই বলক কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকোঁ আপোনালোকক। আৰু গাইস এতিয়া আমি আহি আছোঁ ঢেকীয়া বুটলিবলৈ। আহি আছে আমাৰ পোৱালিজনী। দেখিব নি কি আছে। গাইস আমাৰো ঢেকীয়া বুটলা হৈ গ'ল, ইমানকেইডাল পালোঁ আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ বলক। আৰু গাইস এইপিনে আপোনালোকে দেখিবলৈ পাইছে আমাৰ গাঁৱৰ নামঘৰটো। আৰু গাইস ফাইনেলি আহি আমিও ঘৰ পালোহিয়ে। আজি ভিডিওটো বৰ বেছি দীঘলীয়া কৰি নাথাকোঁ, ইয়াতে সমাপ্ত কৰোঁ। যদি আপোনালোকে ভিডিওটো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।